নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেললৈ আৰু আজি ৰাতিপুৱাৰ আহাৰৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ আহাৰত আছিলে বুটৰ ঘুগনি তো আমি এতিয়া ৰেডি হৈছোঁ মাংস আনিব যাবৰ কাৰণে আমাৰ ওচৰৰে এটা ঠাইৰ পৰা আনিম তো তাকে আনিব যাম আৰু এতিয়া মানে কি এই ভিডিঅ'টোতো বহুত দিন আগৰে আছিলে 28 জুলাইৰ ভিডিঅ' আছিলে আৰু এই ভিডিঅ'টোৰ ব্লগটোৰ মানে স্পেচিয়েল হৈছে দেউতাৰ জন্মদিন আছিলে সিদিনা 28 জুলাই তো সেই জন্মদিন উপলক্ষে ব্লগটো বনাইছিলোঁ তো জন্মদিন উপলক্ষে মাংস অকণমান আনিবলৈ গৈছিলোঁ মাংস আনিবলৈ গৈ আমি দুয়োটাই দুকাপ চাহ খালোঁ হোটেলত তো এতিয়া আকৌ যাই আছোঁ ঘৰলৈ ঘৰ আহি পালোঁ আৰু আহি কি মাংসখিনি মেৰিনেট কৰি থলোঁ মেৰিনেট কৰি মানে মায়ে থৈছে আৰু মা বনাব বিৰিয়ানী বনাম বুলি ভাবিছে সেয়াই মানে আগতীয়াকৈ মাংসখিনি মেৰিনেট কৰি থ'ব লাগে কাৰণে মায়ে মেৰিনেট কৰি থৈছে জল্দি সেইখিনি ভিডিঅ' কৰিবৰ নহ'ল আৰু আহোঁতে কণীও এসাঁচা লৈ আহিছিলোঁ আমি এয়া হৈছে আমাৰ ঘৰৰ ভেন্দি আৰু এইফালে মই কেকটো বনাবৰ কাৰণে সাজু কৰি আছিলোঁ আৰু বস্তুখিনি ৰেডি কৰি থৈছিলোঁ আৰু ইফালে মায়ে দৈৰ ঘোল বনাই আছিলে ঘোল মানে হেৰি কৰে দৈটো পানীৰ লগত মিক্স কৰি পেলাই মিক্সিত নিমখ আৰু চেনি দি পেলাই এনেকৈ মাৰি দিয়ে লাচ্চি নিচিনা হয় আৰু টেষ্টি হয় খুব বেছি ভাল লাগে আৰু খাই এতিয়া এইখিনি বনি ৰেডি হৈ গ'ল আৰু ইয়াতে আপোনালোকে হেৰিও দিব পাৰে ইলাচিৰ গুড়ি বা গোটা ইলাচিটো গুড়া কৰি পেলাই তেনেকৈ দিব পাৰে খুব বেছি ভাল লাগে কিন্তু আমাৰ তাত নাছিলে ইলাচিৰ গুড়িও নাই গোটা ইলাচিও নাছিলে তো এনেকৈ খাইছিলোঁ আমি কিন্তু সেই তেনেকৈও মানে খুব ভাল লাগে আৰু ড্ৰাই ফ্ৰুটছো আপোনালোকে ইয়াতে দিব পাৰে আলমণ্ড হওক কাজু বাদাম হওক কিচমিচ হওক তেনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াতে দিব পাৰে আৰু ভাল লাগে খাই আমি বেলেগকো দিয়া নাই কাৰণে চাট মছলা অকণমান ছটিয়াই দিছিলোঁ চাট মছলা দিলেও ভালেই লাগে খাই মায়ে এতিয়া বিলাই আছে আমাৰ 4জনৰ কাৰণে মা নাখায় মাৰ মানে পটককৈ চৰ্দি কাহ হৈ যায় সেয়াই মানে মায়ে নাখালে আৰু আমি 4টাই খাই দিলোঁ ইয়াতে আকৌ পানী মিক্স কৰিব পৰাত আছিলে মানে সেয়াই মানে মায়ে ফ্ৰিজৰ পানী মিক্স কৰি দিলে আমাৰ তিনিটাত দেউতাৰটোত নিদিলে দেউতাৰো মানে চৰ্দি লাগি যায় আৰু ফ্ৰিজৰ পানী খালে সেয়াই দেউতাই নাখালে আমি তিনিটাই মানে ফ্ৰিজৰ পানীৰে খালোঁ আৰু এনেকুৱা ধৰণৰ বস্তুবিলাক নৰ্মেলকৈ খোৱাতকৈ অকণমান ঠাণ্ডা কৰি খাই বেছি ভাল লাগে এয়া হৈছে আমাৰ বাৰ্থডে বয় লাচ্চি খাই আছে আৰু খালী গাই আছে কাৰণ সিদিনা বহুত বেছি গৰম আছিলে আৰু ৰ'দটোও মানে বহুতেই বেছি দিছিলে সেয়াই মানে গৰমটোও বেছি হৈ গৈছিলে বাৰু তো তেনেকৈ আছে সেয়াই গৰমৰ কাৰণে এয়া হৈছে আমাৰ ঘৰৰ ছাগলীজনী আৰু এইটো মেকুৰী ইহঁতকেইটা মানে গোটেইকেইটা ভিডিঅ'ত থাকিবই কাৰণ আমাৰ ভিডিঅ'কেইটা বেছিভাগ পাকঘৰতে কৰা যায় আৰু ইহঁতে পাকঘৰতে অনবৰত থাকে কিবা কিবি খোৱাৰ আশাত আৰু এতিয়া মই কেকটো বনোৱা ষ্টাৰ্ট কৰি দিছোঁ কেকটো মানে কেকৰ বেচটো বনোৱা ষ্টাৰ্ট কৰি দিছোঁ আৰু এটা কণীয়ে দিম যিহেতু বহুত বেছি ডাঙৰ নকৰোঁ কেকটো সৰুৱে কৰিছিলোঁ যিহেতু ঘৰৰকেইটাই খাম আমি আৰু মানে কেক খাই বৰো লাগি গৈছিলে বেছি খাবৰো ইচ্ছা যোৱা নাই সেয়াই মানে সৰুকৈ বনাম এটা কণীয়ে দিছোঁ আৰু এনেকৈ আৰু বনোৱাখিনি দেখুৱাইছোঁ অকণমান চাব পাৰে আপোনালোকে মইনো কেনেকৈ কেক বনাওঁ এয়া মানে কণীটোৰ লগত ৰিফাইনখিনি দি পেলাই অকণমান বেছি সময় ফেটিছোঁ কাৰণ কণীটো যিমান বেছি ফেটিম সিমানে ফ্লাফি হয় কেকটো সিমানে ফ্লাফি হ'ব সেয়াই কণীটো মানে বেছি সময় ফেটি আছিলোঁ আৰু এয়া চেনি দিছিলোঁ
ময়দা মই 1 কাপ দিছিলোঁ, সেয়াই মানে চেনি ময়দাৰ আধা দিছিলোঁ, মানে আধা কাপ চেনি আৰু 1 কাপ ময়দা দিছিলোঁ ইয়াৰ লগত। আৰু এয়া দৈও দিছিলোঁ অকণমান, আধা কাপৰ আধা দিছিলোঁ দৈ। যিহেতু কণী থাকিবই, এনেও ফুলিবই কেকটো, সেয়াই দৈটো অকণমানে দি দিছিলোঁ। আকৌ ফেটি আছোঁ দৈখিনি দি পেলাই। तुम्हारे नाम सियारे तुम्हारे खुमान হব তুমি জানো বুঝানে ও বুঝন হিয়াতে তোমারে কাহিনী ভাল পাও বলি এবার কোনা হবানে খারথি খবনরে খুরবি। কেকৰ বেটাৰখিনি ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি মই মোল্ড এটাত কেক বনোৱা মোল্ড এটাত ভৰাম বেক কৰিবৰ কাৰণে। আৰু মোল্ডখন কি কৰিছোঁ, প্ৰথমতে মই বাটাৰ পেপাৰ ব্যৱহাৰ কৰা নাই, সেয়াই মই তাতে অকণমান তেল দি মুচি লৈছোঁ, লৈ পেলাই ময়দাই দি গোটেই মোল্ডটো মানে ঢাকি দিছোঁ আৰু এতিয়া হেৰিখিনি বেটাৰখিনি তাতে দিম, দি পেলাই বেক হ'বলৈ দিম। এয়া মই কুকাৰতে বনাইছোঁ, অভেনত নবনালোঁ, লাইনৰ প্ৰব্লেম হৈ আছিল কাৰণে, অহা যোৱাকৈ আছিল লাইনটো, সেয়াই মই কুকাৰতে বনাই দিলোঁ আৰু সোনকালে হয়ও কুকাৰত বনালে। আৰু এইফালে মায়ে বিৰিয়ানী বনাই আছিলে। বিৰিয়ানী বনোৱা ৰেচিপিটো এইটো ভিডিঅ'ত গোটেই দেখাই নাথাকোঁ, যিহেতু আমাৰ আগৰ লং ভিডিঅ' এটাত আৰু শ্বৰ্টছ এটাত দিয়াই আছে, তো কোনোবাই যদি চাব বিচাৰে, চাব ইচ্ছা কৰে, তেতিয়াহ'লে তাতকৈ চাব পাৰে। এইটো ভিডিঅ'ত মানে গোটেই দেখাই নাথাকোঁ। আৰু বিৰিয়ানী বনোৱা হৈ গ'ল, কালাৰটো দেখিছে আপোনালোকে, টেষ্টটোও সিমানেই ধুনীয়া হৈছে আৰু কালাৰটোৰ নিচিনা। মই এতিয়া কেকটো বনাবলৈ আহিছোঁ। কেকটো মানে কি, আগৰ পেষ্ট্ৰিটো বনোৱা হৈছে আৰু এতিয়া বাকীখিনি কৰিম। তো এতিয়া সময় চাওক 5টা বাজে আৰু এতিয়া মই বনাওঁ বাকীখিনি, মানে ক্ৰীমৰ কামখিনি মই এতিয়া কৰোঁ। তো মই হেৰিখিনি চাব পাৰে, এতিয়া এইখিনি মই আগতে কাটি লৈছোঁ। এয়া এইখন মই ব্যৱহাৰ কৰিছোঁ, মানে ঘৰত বনোৱা কেককেইটা মই এইখনতেই বনাওঁ, সেইকাৰণে অকণমান পুৰণি যেন লাগিছে। তো ইয়াতে বনাম। আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক, এই ক্ৰীমটো যে মাৰি পেলাই ইয়াতে থৈ দিছোঁ এখন কাঁহীৰ ওপৰত, কাৰণ বহুত গৰম ন, এতিয়া এই সময়টোত বহুত বেছি গৰম, আৰু গৰমত ক্ৰীমটো বহুত বেছি গলি যায়, গলি গ'লে মানে ডিজাইনটো ভালকৈ দিব নোৱাৰি। সেয়াই মই কি কৰিছোঁ, এই এখন কাঁহীত এই বৰফৰ মানে বৰফ লগা বটল এটা মানে থৈ দিছোঁ, তাত অকণমান পানী দিছোঁ, দি পেলাই এনেকৈ ওপৰত থৈ দিছোঁ। এতিয়া ধুনীয়াকৈ মানে থাকিব, গলি নাযায় ক্ৰীমটো। এতিয়া মই বনাওঁ ক্ৰীম মানে কেকটো। ইয়াত এতিয়া মই চেনি পানীখিনি গুলি লৈছোঁ।
অনমনা মোৰ হৃদয় ৰামধেনু হয়া সাতুৰঙী ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা নাই এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে এতিয়া দেউতাই কেক কাটিব আৰু সেয়া আমি অকণমান এনেকৈ ৰেডি হৈছোঁ মুখত খোৱা নাই একোৱেই খোৱা নাই এনে গ্ল' কৰি আছে আৰু গৰমততো গ্ল' কৰে মুখকেইখন চবৰে ড্ৰাই মোৰ এইটো খামৰ গ্ল' এনেতো মোৰ স্কিনটো কিমান ড্ৰাই তাৰপিছত এতিয়া মানে গৰমত ধুনীয়া গ্ল' কৰি আছে তো এতিয়া কেক কাটিব সেয়াই আমি এনেকৈ পিন্ধি লৈছোঁ গৰম হ'লেও মানে ষ্টাইলটো মেইন ন ফটো উঠিব লাগিব বাকী একো ডেক'ৰেশ্যন কৰা নাই কিন্তু ফটোৰ কাৰণে আমি এনেকৈ সাজিছোঁ মানে যিখিনি সাজিছোঁ আৰু তো এতিয়া কেক কাটিব চাই আৰু গৰমৰ কাৰণে কেকটো মানে বেয়া হৈছে অকণমান ভালকৈ ডিজাইন দিবই নোৱাৰিলোঁ ক্ৰীমখিনি গলি গৈছে গৰমত ক্ৰীমখিনি গলি যায় যিমানে মেচিনত নামাৰোঁ কিয় সিমানে গলি যায় মানে ভালকৈ ডিজাইন দিব নোৱাৰি আৰু লাষ্টত গৈ কেকৰ থিমটো হৈছে জাতীয় পতাকাৰ নিচিনা হৈ গৈছে মানে ইমান টেনশ্যন মানে হৈ গৈছিলে কেকটো কেনেকৈ বনাম মাথা নষ্ট হৈ গৈছিলে মানে তেনেকৈ বনাওঁতে আৰু কালাৰ মিলাব যাওঁতে জাতীয় পতাকাৰ কালাৰ হৈ গৈছে সেউজীয়া বগা আৰু অৰেঞ্জ কালাৰ দেখাত মানে একদম থিমটো তেনেকুৱাই লাগিছে জাতীয় পতাকাৰ নিচিনা বাৰু যি নহওক মানে ঘৰৰ কেক যিহেতুকে ইমান টেনশ্যন লোৱা নাই ইমান মানে ভাবাও নাই আকৌ এতিয়া বেলেগৰ কেক হ'লে নতুনকৈ হ'লেও বনাব লাগিলে হয় তো এতিয়া চাই থাকিব কেক কাটা মিলা আৰু এটা বস্তু দেখাইছোঁ এয়া আমাৰ ঘৰৰ মাকৈ ঘৰত হৈছিলে কিন্তু মানে ডাঙৰে নহ'ল এনেকুৱাকৈ মানে বুঢ়া হৈ গৈছে দেখোন একো মানে এইটো হ'বা দিছিল মানে হ'বা এইটো ছিঙি আনিছে এইটোৰ এনে অৱস্থাই হ'ল কেতিয়া কি হয় একো নাজানো বাৰু এইটো ছিজনত ইমান ঠিক মানে ভালকৈ নহ'বও পাৰে বা কি মাটি চাটি লৈও কথা হ'ব পাৰে নাজানো এইটো অৱস্থা হৈছে আমাৰ মাকৈখিনিৰ খাব নাপালোঁ ভাবি আছিলোঁ পাম বুলি আৰু এনেকৈ ছাইডতো ওলাই আহে বুলি আমি গম পোৱা নাছিলোঁ ইয়াতে দেখি পেলাইহে গম পালোঁ এতিয়া কেকটো লৈ যাওঁ ড্ৰয়িং ৰুমলৈ যিহেতু মানে ড্ৰয়িং ৰুমটো ধুনীয়াকৈ সজোৱা আছে গতিকে সেইটো মানে ৰুমলৈ লৈ যাওঁ এয়া আছে কেকটো এইটো কেকটো এইখন হেপী বাৰ্থডে তো এতিয়া এইটো লৈ যাওঁ ড্ৰয়িং ৰুমলৈ এইটো কেকটো সিমান এটা মানে মোৰ একদম পচন্দ হোৱা নাই দেউতাই সাজি আছে এতিয়া কেক কাটিবৰ কাৰণে কিয়া এয়া মায়ে ফুল বনাই আছে হেৰি ব্লাউজত দিবৰ কাৰণে এয়া কিবা কিবি বনাই আছে এনেকৈ হোৱাৰ পিছত দেখাম বাৰু গোটেইখিনি এয়া ফুল বনাই আছে আৰু এইখিনি তেতিয়া কেকটো কাটিম মানে টেবুলখন আনিব লাগিব মাই গুছ মা এতিয়া কেক কাটিব লৈছে সকলোৱে যাতে আশীৰ্বাদ কৰে আহিবলগীয়া দিনকেইটা ভালে কুশলে যায় যাতে দেউতাৰ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভাল পালে চাই তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ হিয়াৰ বাহিৰ
সুৰেৰে দিয়া না প্ৰেৰণা ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়া না প্ৰেৰণা ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়া নামে